তই পৰিলে মাৰো নি মই চিনি নাপাওঁ দেই কোনো এইটো গৰুটো ভৰিৰ ওপৰত ভৰি তুলি বহি আছে ভাই তই কি কৰি আছ মালিকে গালি পাইছে শুনিছ শুনা নাই নি কেলে তই ভৰিটো ভৰি বহি আছ এইটো মোৰ হৈ মালিকক কি দৰকাৰ মালিকক কাম চাবলৈ কবি তোৰ কাম নচলিব নহয় মালিকে গালি পাইছে কাৰোবাক পইচা দে এইটো লয় এইটো মালিকৰ মুখত মাৰি দি মালিকক মাল খাবলৈ কবি বৰ বেলেগ দৰা দেই এইটো তই ক'ত যাৱ এই মই ভাইৰ লগতে যাওঁটো ন ভাই আহিলো হেল্ল' অঁ বাবুজী এই মই কামৰ পৰা ওলালোঁ এই মই এইবিলাক সৰু সুৰা কামত নোসোমাওঁ ডাঙৰ কাম বিচাৰি আছোঁ অঁ হ'ব দিয়ক পুলিচ আহিছে হ'ব দাদা ঐ চব মালখিনি পানীত পেলাই দিবি যা পিছফালে যা এই পুষ্পা মালখিনি ক'ত তই উলিয়া মাল আপুনি চাই ল'ব যাওক মাল আছে যদি চাই কি কৰিছে এনেই মোক নিব নোৱাৰে নহয় আপুনি চা পুষ্পা মালখিনি ভালে ভালে উলিয়াই দে চা মইতো আপোনাক ভালকৈ ক'লে বুজি নাপায় নি আপুনি এটা গুলি মাৰিব মই এইখন দেখিছোঁ নহয় হাল বাই পেলাম গোটেই পুষ্পা ৰাজ হয় ভয় নকৰোঁ কেলা হেল্ল' পুষ্পা অঁ বাবুজী কওক হেল্ল' পুষ্পা তোৰ এটা বৰ ডাঙৰ ছাৰপ্ৰাইজ আছিল তই মোকাবিলা গুচি আহ যিমান পইচা লাগে চব দিম তই মোক পাৰ্টনাৰ এৰি দে হেল্ল' বাবুজী আপুনি 5 মিনিটৰ আগত কোৱা হ'লে বাচি যায় এতিয়া এই মদ কা খেল খেলি আছে বাবুজী